तो अलग जुंगा दे नोटी हाँ ओ भाई ये की गाड़ी तो एक्सीडेंट हो लगी बे बहुत बेगे पले गए देखी ये कबर घुमाई दिले एखने आमार जागुन बाजार न धुनिया लागिছে দেখুন চাই বহুত নব ঘুমাই যায় ঘুমাই ए পাহাড়ত अरे दोस्त ভাল ন डेटा चेक दिया अच्छा কালেকশন কৰি আছেন কি হৈ গল গুটে পটে হেল না কালেকশন হৈ গল ও ধুনিয়া ধুনিয়া সাইকেল দেখুন দে মাহি বাও কি হাজি এবার মনটো ডাউন কৰি আছে ভাত পানী নাই বিছিন দেও ন হৈছে আৰু কাকৰি ফুট মাৰি পাপাই কিছু নকয় ন কিছু নকয় হ্যাঁ ভিডিও কল কৰিছে ঘুরাচ্ছে কিবা দুই গান কিতে ট্রে লাগছে হয় না কাপোৰ একদম বঢ়িয়া বঢ়িয়া কাপোৰ একদম মজা মজা দাদা ভাল একদম বঢ়িয়া ন বঢ়ি নহয় দেই ভিতৰে কি ক'ম মালিক ক'ত গৈছিল ভাত খাব গল আহিব এতিয়া আচ্ছা আচ্ছা ঘূৰি আহিম আমি পিছত ন এতিয়া অলপ পাছত আহি আছো টেনশ্যন নল'ব কোনে মাটিটো খালি কোন কাছে খাইছে কিবা কৈ খালি আমাৰ একোৱে খোৱা নাই আমি কঁঠাল খালো দেই মাটিটো খোৱা নাই মাটি কঁঠাল অ হা 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 সাংবাদিক অলপ অলপ ইয়াত সোমালো মেইন মহাশয়জন নাই বোলে অলপ পিছত আহিব নিয়ম নাই বোলে বাবা মৰিছিল এক বছৰ বোলে ৰুলটো এইটো ভাঙিব পাৰে কিজানি নে দিব যদি নোৱাৰে তেনেহ'লে ল'ব নোৱাৰে এনেকৈ নিচিনা ৰুল থাকিব লাগে অঁ অঁ চাচা कैसा है हेलो चाचा मालिक नहीं है मालिक नहीं है आप मालिक नहीं है क्या ना आपको तो मालिक जैसा लगता है मालिक जैसा तो सब लगता है आप भी तो मालिक जैसे लगता है ओह ऐसा बात है क्या छोटा दुकान न दादा 500 मान दे दे 100 টকা দি দিছে দাদা বেলেগে 20 টকা দিয়া মই এবিলাক কবলে নাই 100 টকা দি দিছে বা 100 টকা বেছি দিলে নেকি হয়তো বহুত বেছি দিলে মই ভাবিছিলো মই হয়তো অলপ দিব লাগিছিলে একো নাই হলেবে এটা আমাৰ ভলে পাব দেই এটা বিউটি পাৰ্লাৰতে আছে কিন্তু জেন্টছৰ এলাও নাথাকে বাৰু তথাপিও আমাৰ মহিলাবিলাক গৈছে বাৰু কিয় বাও ন আচ্ছা একে মাৰিলো ভাল কৰে দুই বন্ধু হয় নাকটো অলপ জুঙা দে নটি হা দোকানত সোমাইছা আৰু হোৱাইট লেডিজ ধুনীয়া দেই পাঁচশ দিছে 500 এই বঢ়িয়া দোকান যেনেকুৱা তাৰ কামালো সেনেকুৱা 500 টকা দিছে খুব ধুনীয়া ভালো লাগি দিয়া কল আগবাঢ়ি দে নহয় অঁ অলপ আগবাঢ়ি দিব লাগে দে দাদা নম্বৰ 1150 টকা লিখি দে 1150 টকা What? আজি বজারে যোৱা না মই একটু গাব দে হা হা তোমাকে তো আগে আছে না এই ভাইয়ে মৰম কৰিছে দেই আরেকবার কর বলে ধুনীয়া লাগিছে কি হিৰো লাগিছে একদম পুৰা হেণ্ডসাম হয় নেকি কিবা এটা সহায় বিচাৰি আহিছিল আৰু 7-8 আগষ্ট হ'ব 7-8 আগষ্ট হ'ব আগষ্ট হেণ্ডসাম লাগিছে মানে কোন সুপাৰ কলেজ যায় জানো পূজা এটা গুৱাহাটীলৈ যাব নেকি তাৰপৰা আমাৰ টিমমেটবিলাকতো ইয়াত হোটেলত কিবা খাব সোমাইছে যাওঁ দোষ বলক লগতে ময়ো খাম আৰু অঁ কিবা এটা খাই লওঁ এইটো ধুনীয়া ধুনীয়া মিঠাই বিস্কুট আৰু এইফালে আমাৰ আইডলবিলাক চিঙৰা
চিংগুল পিচ ন মাহে খোৱা বস্তু আজিকালি যদি ফটো চটো তোলা নহয় ন হজম নহয় বোলে ফটো লৈ ল'ব লাগে মানে ধুনীয়াকৈ ইফালে আমাৰ অক্ষয় ডাঙৰীয়া এইফালে ৰসগোল্লা এইটো দৈ আমাৰ ভাই এইফালে কি ল'লে ৰসগোল্লা তেনেহ'লে খোৱা ষ্টাৰ্ট কৰোঁ ন যথেষ্ট অলপ অধিৱেশনৰ কাৰণে ডনেশ্যন কাটিবলৈ আহিছিলোঁ এইটো কটা হ'ল তো মহিলাখিনি গাড়ীত উঠিলে গাড়ীত বহিলে আমি অক্ষয় আৰু মই বাইকত আহিছোঁ যাম আৰু ঐ ভাল ন অঁ নিশ্চয় এইবোৰ ডিব্ৰুগড় তিনিচুকীয়া জাগুন ডিব্ৰুগড়লৈ যাব এইখন বাইক এইটো হনুমান মন্দিৰটো ধুনীয়া লাগে চাই মজা ঐ বামলা ক'ত গ'লা তুমি আৰে আজি মঙলবাৰ হয় একচুৱেলি হ'লেও ইমান মানুহ ভিৰ ভাৰ নাই মই বজাৰ দিন হ'লেও ন কি কয় বজাৰ দিন হ'লেও মানে ইমান ভিৰ ভাৰটো নাই কেলেকি পূজা বা বিহু তেনেকুৱা অৱস্থাতহে অলপ মানে ভিৰ ভাৰ হয় মই ফালি গৈছোঁ দেই ল'ৰাটো এইটো হনুমান মন্দিৰটো অধিৱেশন হোৱাৰ এইটো বেনাৰখন